हेलो बंधुসকল আজি আমি এই ভিডিওটোত ভিসা কার্ড মাস্টার কার্ড আর রুপে কার্ডৰ বিষয়ে আলোচনা কৰিম কিন্তু ইয়াৰ আগতে আমি জানি লওঁ যে এই কাৰ্ডবোৰৰ কাম কি আসলতে ভিসা কার্ড আর মাস্টার কার্ড আর রুপে কার্ডৰ যোগেদি আমি যিকোনো এটিএমৰ পৰা ধৰি লওক ষ্টেট বেংক হোক বা আপোনাৰ বেংক অফ ইণ্ডিয়া হোক মানে যিকোনো এটিএমৰ পৰা আমি পইচা উলিয়াব পাৰোঁ বিনা বেংকত গৈ আৰু এই কাৰ্ডবোৰৰ মাজত কি পাৰ্থক্য আছে আৰু কোনটো কাৰ্ড ব্যৱহাৰ কৰিলে আমালৈ ভাল হ'ব তাৰ বিষয়ে জানো আহক ভিসা আৰু মাস্টাৰ কাৰ্ড সম্পূৰ্ণ বিদেশী প্ৰডাক্ট হয় কিন্তু ৰূপে কাৰ্ড হ'ল ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰডাক্ট হয় মানে ই সম্পূৰ্ণ স্বদেশী আৰু ভিসা আৰু মাস্টাৰ কাৰ্ড বিদেশী প্ৰডাক্ট হোৱাৰ কাৰণে আমি যেতিয়া এটিএমৰ পৰা ট্ৰানজেকশ্যন কৰোঁ তেতিয়া ইয়াৰ চাৰ্জটো অলপ বেছি হয় আৰু আমাৰ সম্পূৰ্ণ ডাটা বিদেশলৈ গুচি যায় কিন্তু যেহেতু ৰূপে কাৰ্ড সম্পূৰ্ণ স্বদেশী হোৱাৰ কাৰণে ইয়াৰ চাৰ্জটো অলপ কম আৰু আমাৰ সম্পূৰ্ণ ডাটা ভাৰতৰ ভিতৰতে থাকে কিন্তু ভিসা কাৰ্ড আৰু মাস্টাৰ কাৰ্ডে ক্ৰেডিট কাৰ্ড প্ৰদান কৰে কিন্তু ৰূপে কাৰ্ডত এতিয়ালৈকে ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা হোৱা নাই ভৱিষ্যতত হ'ব পাৰে আৰু লগতে ৰূপে কাৰ্ডতকৈ ভিসা আৰু মাস্টাৰ কাৰ্ডতকৈ ৰূপে কাৰ্ডৰ ট্ৰানজেকশ্যন বহুত ফাষ্ট হয় এতিয়া মেইন কথাটো হৈছে যে আমাৰ কাৰণে কোনটো কাৰ্ড বেছি ভাল ভিসা কাৰ্ড মাস্টাৰ কাৰ্ড নে ৰূপে কাৰ্ড যদি আপোনালোকে ভাৰতৰ বাহিৰত পইচা লেনদেন বা ভাৰতৰ বাহিৰত যদি আপুনি পইচা ট্ৰানজেকশ্যন কৰে তেতিয়া আপোনালোকৰ কাৰণে ভিসা কাৰ্ড বা মাস্টাৰ কাৰ্ড ব্যৱহাৰ কৰিলে বেছি ভাল কাৰণ ভিসা কাৰ্ড আৰু মাস্টাৰ কাৰ্ডৰ যোগেদি সকলো দেশৰ লগতে আপোনালোকে ট্ৰানজেকশ্যন কৰিব পাৰিব কিন্তু যদি আপোনালোকে অকল ভাৰতৰ ভিতৰতে লেনদেন কৰে বা পইচা ট্ৰানজেকশ্যন কৰে তেতিয়া আপোনালোকৰ কাৰণে ৰূপে কাৰ্ড বেছি ভাল কাৰণ ৰূপে কাৰ্ডত চাৰ্জটো কম হয় আৰু বহুত ফাষ্ট হয় লগতে আপোনালোকৰ সম্পূৰ্ণ ডাটা বিদেশলৈ নাযায় ভাৰততে থাকে আৰু ই সম্পূৰ্ণ স্বদেশী সো বন্ধুসকল আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো যেন ছাবস্ক্ৰাইব কৰে ধন্যবাদ